মুহূৰ্তত দিবলৈ ব্ৰেকিং নিউজ। ডিব্ৰুগড় ঘোঁৰামৰা বজাৰ সমীপৰ এটা BSNL টাৱাৰৰ ওপৰত উঠি কৃষ্ণকান্ত গগৈ নামৰ লোকজনে কেনেদৰে আত্মহত্যাৰ কৰা চেষ্টা চলাইছিল চাওক এই দৃশ্য। অৱশেষত লোকজনে তললৈ নামি আহি গুৰুতৰ অভিযোগ দিয়ে বিজু দত্ত নামৰ যুৱকজনৰ ওপৰত। বহু দিনৰ পৰা তেখেতৰ মোবাইল ফোনৰ যোগেদি মৃত্যুৰ ভাবুকি প্ৰদান কৰি আহিছে। অৱশেষত তেওঁ নিজেই পুৱাই BSNL টাৱাৰৰ ওপৰত উঠি আত্মহত্যাৰ চেষ্টা চলাইছিল। অৱশেষত বিজু দত্তক মাতি আনি টাৱাৰৰ তলত আঁঠু লোৱাৰ পাছত তেওঁ নিজেই নামি আহি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰে। চাওক এই ৰিপৰ্ট। মানুহখিনি আঁতৰি দিয়ক। মই একেলগতে কাম কৰি আছোঁ কিবা এটা সেইটো ক্ষেত্ৰত মই একা দুখ নিদিওঁ। সি এজনী ছোৱালীক ভাল পায়, ভাল কথা। এইখিনি ৰাতি মাৰিবলৈ গ'ল ছোৱালী। ইনচিডেণ্টলি সেইটো সময়ত মই লগতে আছোঁ। মই ৰখালোঁ, বাধা দিলোঁ আৰু গ'ল। বাধা দিলোঁ, ই ছোৱালীজনী মাৰিলোঁ, ফোন চোন দিলে গ'ল। এই ছোৱালীজনী আমাৰ ইয়াৰ ছোৱালী মই নাজানো আগতে, মই ছোৱালীজনী দেখাই নাই। সেই ছোৱালীজনীক তাৰপিছত মই বচালোঁ, মেলিলোঁ, গ'ল। ইও হেৰি কৰিলে, গ'ল এইবিলাক কথা। তাৰপিছত সিহঁতি কথা পাতি থাকে, মোৰ ফোনৰ পৰা ই কথা পাতে, প্ৰায় ছোৱালীজনীৰ কিবা কিবি কৰে। এই ছোৱালীজনীক এখিনি অশ্লীল ভিডিঅ' বনাই কিনে ছোৱালীজনীক ব্লেকমেইল কৰি কিনে পইচা লৈ আছে ছোৱালীজনীৰ পৰা। ছোৱালীজনী ঘোঁৰামৰাৰ ছোৱালী। আৰে মই সঁচা কথাখিনি কৈ দিছোঁ, হৈছে বুলি। তাৰপিছত ছোৱালীজনীয়ে এদিন ইনচিডেণ্টলি মোলৈ ফোন কৰিলে যে বিজু ক'ত আছে। মই বোলো সি ইটো দবাত আছে, মই এইটো দবাত আছোঁ ট্ৰেইনত। তাৰপিছত মোক সুধিছে সি মদ খাই আছে নেকি। মই বোলো মই দেখা নাই, সি বেলেগ দবাত আছে, এনেকুৱা ধৰণৰ কথা। তাৰপিছত ই মোৰ মোবাইল লৈ কিনে ছোৱালীজনীলৈ মেছেজ কৰে, কথা পাতে। এইটো ইয়াৰ পাৰ্চনেল কথা, সেইবিলাক মোৰ দৰকাৰ নাই। তাৰপিছত কি কৰিলে, ই ছোৱালীজনীক মাৰিলে বহুতবাৰ। বিজুৱে ছোৱালীজনীক বহুতবাৰ মাৰিলে, এটা ঘৰতো কিবা কিবি কৰিলে। তাৰপিছত আমাৰ য'ত কামৰ আমাৰ যিটো ষ্টেচন, তাতো মোৰ কথা বেয়া বেয়াকৈ লগাইছে বোলে দেই। তাৰ অফিচৰ পৰা মই গম পাইছোঁ, পিছত গম পাইছোঁ লেটলি। তাৰপিছত কি কৰিলে, সেইদিনাখন ই মোক কৈছে মই বোলে ছোৱালীজনীক বোলে আই লাভ ইউ বুলি মেছেজ দিছোঁ, চামথিং ব্লা 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 আৰু কিবা কিবি অন্য কিবা মেছেজ দিছোঁ, কিছ দিছোঁ, চামথিং কিবা কিবি। একচুৱেলি বাই মিষ্টেক ছোৱালীজনীৰ নামৰ ভাগ্যশ্ৰী আৰু মোৰ ৱাইফৰ নামৰ ভাগ্যশ্ৰী, নম্বৰ দুটা একেলগতে ছেভ আছিলে। ইনচিডেণ্টলি গুচি গৈছিলে। তাকো মই ছোৱালীজনী চৰি বুলি ক'লোঁ। ছোৱালীজনীয়ে মোক ব্লকো কৰি দিলে, সেইবিলাকো গ'ল। তাৰপিছতে ই মোৰ মোবাইলৰ পৰা কথা পাতিছে ছোৱালীজনীৰ লগত। ই কি মেছেজ দিছে মই নাচাওঁ, ই নিজে ডিলিট কৰি দিয়ে, মোৰ মতলব নাই সেইবিলাকৰ লগত। তাৰপিছত ইনচিডেণ্টলি সেইদিনাখন সন্ধিয়া নে কিমান টাইমত ই মোক ফোন কৰি কিনে ধমকি দিছে হা। ই ধমকি দিছে আৰু ইয়াৰ ককাইকেও মোক মাৰি পেলাবলৈ কৈছে ইয়াক দেই। ইয়াৰ ককাইক নাম প্ৰণৱ দত্ত, মাৰি পেলাবলৈ কৈছে। মোৰ ওচৰত অডিঅ' ৰেকৰ্ডিং আছে, ফুল অডিঅ' ৰেকৰ্ডিং আছে। তাৰপিছত ই মোক ধমকি দিছে, আমুক তামুক মাৰি পেলাওঁ, আপোনাক এনেকুৱা বুলি ভবা নাছিলোঁ, আপোনাক মই দাদা বুলি ভাবিছিলোঁ, আমুক তামুক তামুক। মই বোলো ভাই তই ভুল ভাবিছ, তই ধুনীয়াকৈ কৈছোঁ গোটেই কথাখিনি। ই কৈছে আপোনাৰ বৌক লগাই দে। মই বোলো তই নাম্বাৰ লৈ ল, বৌক লগাই দে। মোৰ মানুহজনীক লগালে। মোৰ মানুহজনী লোৱাৰ পিছত মোৰ মানুহজনীৰ লগত মোৰ এৰি হৈ গৈছে আজি যিটো অৱস্থা। মোৰ মানুহজনীয়ে মোক ডিভ'ৰ্চ দিবলৈ কালি সন্ধিয়ালৈকে মোৰ লগত কথা পাতি আছে। তাই মোক ডিভ'ৰ্চ দিবলৈ কৈছে। ঠিক আছে, মোৰ লাইফটো অলমষ্ট খতমেই হ'ল। কাৰণ কেলৈ যিহেতু কৈছে তাত উল্লেখ কৰিছে ছোৱালীজনী অকচুৱেলি সেইটো মিছা কথা, সম্পূৰ্ণ মিছা কথা হয়। মোৰ গাৰ্লফ্ৰেণ্ড হয়, মই প্লাছ মই বিয়া পাতি থোৱা আছে। বিয়া পাতি যেতিয়া থোৱা আছে সেইটো কিছুমান ছিক্ৰেটকৈ চবৰে থাকেই হা। তো মই একো ব্লেকমেইল কিবা কৰা নাই। লগতে তেখেতে মানসিকভাৱে ভাগি পৰিছিলে, আপোনালোকে কিবা তেখেতক অৱগত কৰিছে? একো কৰা নাই, একো কৰা নাই। কিন্তু হয় এইটো কথা। মোৰ নামটো কৰোণ দত্ত। বিজু কোন? বিজু মোৰ মানে ওৰফাই বিজু ধৰক, মানে বিজু বুলি এনেকৈ জানে আৰু। তাৰপৰা হ'ল কি ঘটনাটো কি কাৰণে হ'ল মই কি নাই একোৱে নাজানো। মই নিজে আঁঠু দুখাইছোঁ, লগতে কাম যাওঁ। কিছুমান সেইদিনা অলপ নাৰ্ভৰ প্ৰব্লেমতে পৰি গৈছিলে। তাৰপৰা ময়ে চব তাৰ কামবিলাক ময়ে কৰিছোঁ। তাৰপৰা অকল এইটো কথা সঁচা, কিছুমানে কথা পাতিছিলে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত। কাৰণ কেলৈ তেখেতৰ মোবাইলৰ পৰা আপুনি কথা পাতে? কেতিয়াবা মই পাতোঁ। আৰু প্লাছ সিহঁতে ক'ত কাম কৰে আপোনালোকে? ৰেলৱে বেডৰুলত। তাৰপৰা সিহঁতো তাত কথা পাতিছে, কি দিছে, আই লাভ ইউ কৈছে, সেইখিনি মই স্পষ্ট মোৰ লগত আছে। তাৰপৰা ইনচিডেণ্টলি বুলি সিহঁতে কৈছে, যেতিয়া কিছুমানে ক'লে যদি সঁচাকৈ যদি এক্সিডেণ্টলি সেইটো দিছে, তেতিয়া এটা দুটা মেছেজ যাব পাৰে। কিন্তু 22, 23, 24, 25, 26, 27 এনেকৈ ডেইলি